এভৰিৱান গুড মৰ্নিং ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আমি আহিছোঁ নাৰাংগী গণেশ মন্দিৰ আৰু গণেশ মন্দিৰ আহিছোঁ মানে আমাৰ কালি বাইক এখন লোৱা হৈছে সেয়েহে বোলো পূজা কৰাই নিও একেবাৰতে মানে পূজা কৰাই নিলে ভাল আৰু সেয়েহে দেউতাক আৰু সোণ দুইজন মিলাই এয়া চাকি জ্বলাইছে চাকি আমাৰ সোণেও জ্বলাইছে আৰু ৰাতিপুৱা খুব সোনকালে আহিছোঁ ভিৰটো একেবাৰে কম হয় এয়া ধুনীয়াকৈ চাকি জ্বলালে চাকি জ্বলাই মেলি হ'ল আৰু ভিতৰত এতিয়া ধুনীয়াকৈ দেউতাক আৰু সোণ দুইজন মিলি এয়া গৈছে সেৱা কৰিছে মেলিছে আৰু সোণৰ যেহেতু স্কুল আছে সেয়েহে খুব সোনকালে আহিছোঁ আৰু একেবাৰে ভিৰ নাছিলে মানুহ বেলেগ কোনো নাছিলে আমিয়ে প্ৰথম আৰু ধুনীয়াকৈ বাইকখন পূজা কৰাই দিলে আৰু ধূপ ধূনা জ্বলাই এয়া ধুনীয়াকৈ পূজা কৰাই দিছে আৰু যিহেতু বাইকখন প্ৰথম আনি পূজা কৰাই দিলে ভাল লাগে মনটো বহুত এটা ভাল লাগি থাকে আৰু সেয়েহে ৰাতিপুৱা খুব সোনকালে আহিলোঁ আহি